আজি হৈছে 2022 চনৰ প্ৰথমটো দিন অৰ্থাৎ 1 জানুৱাৰী। আজি হৈছে মোৰ বাবে প্ৰথমটো পিকনিক। আজি মই গৈ আছোঁ এটা মজা প্লেছলৈ। এই প্লেছটোৰ নাম হৈছে বগৰী চাপৰি। এই বগৰী চাপৰি সকলোবিলাক ভিডিঅ' দেখুৱাই যাম, গতিকে আজি ভিডিঅ'টো চাই থাকক।
বৰ্তমান বগৰী চাপৰিত অকণমান আহিছোঁ, অলপ চাইডলৈ বুলি আহিছোঁ। আমাৰ ভিডিঅ' লাগে, আমাৰ মূল উদ্দেশ্য হ'ল ভিডিঅ', কাৰণ ভিডিঅ' নহ'লে কি হ'ব, আমি ভিডিঅ' বনাবলৈ আহিলোঁ। বগৰী চাপৰি সম্পূৰ্ণ বগৰীৰে ভৰপূৰ, সকলোতে মাত্ৰ বগৰী গছ আৰু বগৰী গছ। আৰু এইফালে আমি একেবাৰে শেষৰ ফালে আহিছোঁ, এইফালেও প্ৰায় বগৰী গছ আছে। নিজে প্ৰেৰণা বগৰী চাপৰিত এতিয়া এইফালে দেখা গৈছে, এই প্ৰায় আলিৰ নিচিনাকৈ বনাই থোৱা আছে। আৰু এইফালে পুখুৰী, বৃহৎ বৃহৎ পুখুৰী হ'ব এইকেইটা, ক'ব নোৱাৰি, ভৱিষ্যতে সাগৰ হ'ব পাৰে। আৰু সকলোৱে ইয়ালৈ আহক, ইয়াক এক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলক। ইতিমধ্যে পৰ্যটনস্থলী হিচাপে সকলোৱে মানি লৈছে আৰু সকলোকে আহিবলৈ আহ্বান জনালোঁ। ইয়াত সকলোফালে আছে বগৰী গছ আৰু বগৰীৰ বাবে বিখ্যাত। ইয়াৰ নাম বগৰী চাপৰি। ইয়াৰ কাষেদি বৈ গৈছে এই দিৰৈ নদীখন। খানা হৈছে না? খানা 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 এই মজা বনাই আছোঁ। কি বনাইছে এইবিলাক? গাহৰি, ব্ৰইলাৰ, কি ব্ৰইলাৰ ব্ৰইলাৰ? মজা 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 আছে না? এয়া এজনে টেষ্টিং কৰিব, টেষ্টিং ভালে ভালে ভালে। কি চাব যায় এইফালে? ক'ত আহিছ? কি লাগে? কি লাগে তহঁতক? হা? কি লাগে?